চিৰাঙৰ বাসুগাঁৱত বিপিএফৰ যোগদান সভা 200 ইউপিপিএল দলৰ নেতা কৰ্মীয়ে যোগদান কৰে বিপিএফত বিটিসি নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক স্থিতি মজবুত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে হাকমা মহিলাৰীয়ে নিৰ্বাচনৰ পূৰ্বে এয়া মুখ্যম আঘাত হিচাপে চিহ্নিত হৈছে ইউপিপিএলৰ বাবে তো আমি বিপিএফ দল হিসাবে আমাৰ দলখনক আগুৱাই লৈ যাবৰ কাৰণে যেটো সাংগঠনিক ভেটি এটা মজবুতই আছে আৰু মজবুতি হোৱাৰ কাৰণে আমি ইতিমধ্যে প্ৰচাৰ চলাই আছো আমাৰ সাংগঠনিকভাৱে মিটিং মাথাং বিলাক চলি আছে আজি কিমান আজি 165 জন 165 ইউপিপিএল দলৰ পৰা আমাৰ দলত যোগদান কৰিছে প্ৰস্তুতি এটা তুংগত আছে হ্যাঁ আমাৰ পাৰ্টিৰ স্থিতি এটা বিৰাট মজবুত যোৱাবাৰ আমি 17টা পাইছিলো এবাৰ বেছি পাম এবসলিউট মেজৰিটি পাম আমি চৰকাৰ বনাম এইবাৰ ৰাইজ আমাৰ লগত আছে বিজেপিয়ে কৈছে তেখেতসকলে এককভাৱে খেলি যথেষ্ট লাভ কৰিব খেলক পাৰ্টি হিচাপে খেলিব বিজেপি খেলিব অন্য পাৰ্টিও খেলিব কিমান আকন পাব আমি এবসলিউট মেজৰিটি পাম মুঠতে 21টাৰ ওপৰত পাম 25-26টা আমি হিচাপত পাইছো সত্য আৰু শুদ্ধ খবৰ মানে প্ৰতিদিন তাৰ